নমস্কাৰ বন্ধু বান্ধৱীসকল বিজেকে ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বন্ধু বান্ধৱীসকল কেইটামান অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো অকণো স্কিপ নকৰি আপোনালোকে গোটেইকেইটা প্ৰশ্ন উত্তৰ চাই লৈ হয়তো আপোনালোকক যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত হয়তো কুৱেশ্যন এনচাৰবিলাকে সহায় কৰিব। কুৱেশ্যন নম্বৰ 1, হামৰেন কোন জিলাৰ মুখ্য কাৰ্যালয়? এনচাৰ হৈছে কাৰ্বি আংলং। কুৱেশ্যন নম্বৰ 2, কোনে অভিযাত্ৰী নামৰ উপন্যাসখন ৰচনা কৰিছিল? এনচাৰ হৈছে নিৰুপমা বৰগোহাঁই। বন্ধু বান্ধৱীসকল অভিযাত্ৰী নামৰ উপন্যাসখন নিৰুপমা বৰগোহাঁই ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 3, কোনজন অসমীয়া কবি ধনী কবি হিচাপে খ্যাত? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি হিচাপে জনা যায় বন্ধু বান্ধৱীসকল। কুৱেশ্যন নম্বৰ 4, গুৱাহাটী IIT কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হৈছে 1994 চনত। বন্ধু বান্ধৱীসকল 1994ত গুৱাহাটী IIT প্ৰতিষ্ঠা হৈছিলে। কুৱেশ্যন নম্বৰ 5, অসমৰ কোনখন চহৰত প্ৰথম CNG ষ্টেচন উদ্বোধন হয়? ইয়াৰ এনচাৰ হৈছে বন্ধু বান্ধৱীসকল ডিব্ৰুগড় চহৰত। কুৱেশ্যন নম্বৰ 6, 2021 চনৰ অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল মাজুলীত। কুৱেশ্যন নম্বৰ 7, শিৱসাগৰ জিলা আহোমৰ ৰাজধানী ৰাজ্য 1699 চনৰ পৰা কিমান চনলৈ আছিল? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল 1788 চনলৈ। 1699 চনৰ পৰা 1788 চনলৈ আহোমৰ ৰাজধানী আছিলে শিৱসাগৰখন। কুৱেশ্যন নম্বৰ 8, কোন দেৱীৰ পূজাৰ সৈতে দেওধনী নৃত্যৰ জড়িত? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল মনসা দেৱীৰ। বন্ধু বান্ধৱীসকল মনসা দেৱীৰ পূজাৰ সৈতে দেওধনী নৃত্য জড়িত। কুৱেশ্যন নম্বৰ 9, কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল বিশ্বসিংহ। বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 10, হিমা দাসক অন্য কি নামেৰে জনা যায়? এনচাৰ হৈছে দিহিং এক্সপ্ৰেছ। বন্ধু বান্ধৱীসকল হিমা দাসৰ অন্য এটা নাম হৈছে দিহিং এক্সপ্ৰেছ। কুৱেশ্যন নম্বৰ 11, অসমীয়া কেলেণ্ডাৰত কোন মাহত 32 দিন আছে? এনচাৰ হৈছে আহাৰ মাহত। বন্ধু বান্ধৱীসকল আহাৰ মাহটো হৈছে 32 দিনীয়া। কুৱেশ্যন নম্বৰ 12, পশ্চিম মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল মঙলদৈত। বন্ধু বান্ধৱীসকল দৰং জিলাৰ মঙলদৈ চহৰত প্ৰাচীন মহাভৈৰৱ মন্দিৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 13, কোন বছৰত কটন কলেজ স্থাপিত হৈছিল? এনচাৰ হৈছে 1901 চনত। কুৱেশ্যন নম্বৰ 14, অসমৰ কোনজন ৰাজনীতিবিদক লৌহ মানৱ বুলি জনা যায়? এনচাৰ হৈছে বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 15, প্ৰতি বছৰে বীৰ চিলাৰায় দিৱস কোন তাৰিখে উদযাপন কৰা হয়? এনচাৰ হৈছে 9 ফেব্ৰুৱাৰীত। কুৱেশ্যন নম্বৰ 16, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈটোৰ নাম কি? এনচাৰ হৈছে সোৱণশিৰি। বন্ধু বান্ধৱীসকল ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ হৈছে সোৱণশিৰি নদী। নেক্সট হৈছে 17, অসমৰ কোনখন জিলাত 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে এখন নতুন জিলা? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল বাজালি জিলা। কুৱেশ্যন 18, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল যোৰহাটত অৱস্থিত। কুৱেশ্যন নম্বৰ 19, অসমৰ কোন জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে? এনচাৰ হৈছে বন্ধু বান্ধৱীসকল বড়ো জনগোষ্ঠীয়ে। কুৱেশ্যন নম্বৰ 20, আলি আই লৃগাং উৎসৱৰ আই শব্দৰ অৰ্থ কি? এনচাৰ হৈছে ফল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত এইকেইটাই আছিল কুৱেশ্যন এনচাৰ। আৰু আগলৈ এনেকুৱা কুৱেশ্যন এনচাৰ ভিডিঅ' তথা অন্য ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যান আৰু ছাবস্ক্ৰাইব কৰি আপোনালোকে কাষত অহা ন'টিফিকেশ্যন বেলটো অন কৰি অল কৰি লৈ যান।